लड़का है ना हिजरा है लड़का है कोडे बिया करता घर में कौन है बोल कोडे बिया करता कोडे बिया करता ओ निजे को क क দুটে দুনিয়া কোন পিনে গতি কৰিছে কক আল্লাহ বা ভগৱানে ট্ৰেন্সজেন্ডাৰ মানে তৃতীয় লিংগৰ কিছু মানুহ পৃথিৱীত প্ৰদান কৰিছে কিয় দিছে মই নাজানো আপনিও নাজানে কিন্তু কিছু মানে আল্লাহ বা ভগৱান পঠাইছে পৃথিৱীত তেওঁক লৰা হিচাপে বা তেওঁক ছোৱালী হিচাপে তেওঁ হেইটোৰ পৰিপন্থী তেওঁ হেইটোৰ এগেইনষ্ট তেওঁক ভাল লগা নাই তেওঁক ছোৱালী ৰূপে পৃথিৱীত পঠিয়াই দিছে তেওঁক ভাল লগা নাই তেওঁক লৰা ৰূপে পৃথিৱীত পঠিয়াই দিছে তো নিজে চয়েস কৰি লৈছে যে মোক হিজৰা হ'ব লাগে মই হিজৰা হ'ম তো হিজৰা হ'ব কেলা হিজৰাৰ ৰূপ লৈ টকা ঘটি আছে চিন্তা কৰক এইখন অসমতে ঘটি আছে এইখন অসমতে বঙাইগাঁৱৰ ঘটনা আমাৰ ঘৰৰ ওচৰৰে ঘটনা এইটো ল'ৰা হৈ বিয়া পাতিছে ল'ৰা ছোৱালী আছে তাৰ পিছতে হিজৰাৰ ৰূপ লৈ হিজৰাৰ বেশত ইহঁতক কি শাস্তি দিব লাগে বুলি আপুনি অনুভৱ কৰে কঠোৰৰ পৰা কঠোৰতম শাস্তি দিব লাগে ইহঁতক আৰু ইহঁতক এই কালতো জেলত ভৰাই থব লাগে আৰু পৰকালতো আল্লাহ বা ভগৱানে পৰকালতো যেন শাস্তি দিয়ে আল্লাহৰ পৰিপন্থী তেওঁ ভগৱানৰ পৰিপন্থী সি আল্লাহক নামানে ভগৱানক নামানে সি নিজস্বতা লৈছে চিন্তা কৰক আপুনি ল'ৰা হিচাপে পৃথিৱীত জন্মগ্ৰহণ কৰিছে আপুনি ভাবে নেকি মই হিজৰা হ'ম আপুনি ছোৱালী হিচাপে পৃথিৱীত জন্মগ্ৰহণ কৰিছে আপুনি টকাৰ কাৰণে ভাবে নেকি আপুনি হিজৰা হ'ম নিশ্চয় নাভাবে এইসকল কুলাংগাৰে ভাবে কেনেকুৱা শাস্তি হ'ব লাগে কঠোৰৰ পৰা কঠোৰতম শাস্তি হ'ব লাগে ইহঁতৰ লেভেলটো চিন্তা কৰক মানুহ টকাৰ কাৰণে কিমান তললৈ নামিব পাৰে तुम क्या है तुम बोलो खुद बोलो बोलो हाथ नीचे कर नाडिया आए तुम बोलो कुछ नहीं होगा बोलो लड़का है ना हिजरा है लड़का है लड़का है तेरा घर में कौन कौन है बोल कोडे बिया करता घर में कौन है बोल कोडे बिया करता कोडे बिया करता ओ निजे को দুটে बच्चा চারটা तुम क्या है तुम बोलो खुद बोलो बोलो हाथ नीचे कर नाडिया आए तुम बोलो कुछ नहीं होगा बोलो लड़का है ना हिजरा है लड़का है लड़का है तेरा घर में कौन कौन है बोल कोडे बिया करता घर में कौन है बोल कोडे बिया करता कोडे बिया करता ओ निजे को দুটে बच्चा